L.A.K এডুকেশ্যনৰ অন্য এটা ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ ইংৰাজীৰ এ চাইল্ডছ বিউটি লেচনটো অসমীয়াত আলোচনা কৰিম। গতিকে ভিডিঅ'টি সকলোৱে শেষলৈকে চাব। এ চাইল্ডছ বিউটি, এটা শিশুৰ সৌন্দৰ্য। You have probably seen many beautiful children in your family and neighborhood. তুমি হয়তো তোমাৰ পৰিয়াল আৰু চুবুৰীয়া অঞ্চলত বহুতো ধুনীয়া ধুনীয়া শিশু দেখিছা। In pairs, tell each other about a children who you think is beautiful. জোৰা জোৰা হৈ ইজনে সিজনক তুমি ধুনীয়া বুলি ভাবা শিশুৰ বিষয়ে কোৱা। Why is the child beautiful? শিশুটি কিয় ধুনীয়া? Here is a story about a beautiful child who lived during the reign of Emperor Akbar. ইয়াত সম্ৰাট আকবৰৰ ৰাজত্বকালত এটি ধুনীয়া শিশুৰ বিষয়ে এটা কাহিনী আছে। Let us read how Birbal, Emperor Akbar's famous minister, helps the emperor learn more about the beauty of children. সম্ৰাট আকবৰৰ বিখ্যাত মন্ত্ৰী বীৰবলে শিশু এটিৰ সৌন্দৰ্যৰ বিষয়ে শিকাত কিদৰে সহায় কৰিছিল আমি পঢ়ো আহা। Emperor Akbar was very happy as his son Selim had a son. পুতেক চেলিমৰ পুত্ৰ এজন থকাৰ বাবে সম্ৰাট আকবৰ বৰ সুখী আছিল। The king was very fond of his grandson. সম্ৰাট নাতিয়েকৰ বৰ প্ৰিয় আছিল। He spent hours playing with the child and had started neglecting the affairs of the state. তেওঁ নাতি ল'ৰাৰ লগত কেইবাঘণ্টাও খেলি কটাইছিল আৰু ৰাজ্যৰ কাম কাজবোৰলৈ অৱহেলা কৰা আৰম্ভ কৰিছিল। Whenever he came to the court, he would discuss only his grandson. যেতিয়া তেওঁ ৰাজসভালৈ আহিছিল কেৱল নাতিয়েকৰ আলোচনা কৰিছিল। He used to say, "There is no child more beautiful than my grandson." তেওঁ কৈছিল যে মোৰ নাতি ল'ৰাতকৈ ধুনীয়া শিশু নাই। Everyone agreed with Akbar except Birbal. বীৰবলৰ বাহিৰে সকলোৱে আকবৰৰ কথাত একমত আছিল। As they were scared of the king. যিহেতু তেওঁলোকে সম্ৰাটক ভয় কৰিছিল। Birbal remarked, "Huzur, the young prince is very beautiful, but all parents find their children beautiful." বীৰবলে মন্তব্য কৰিছিল, হুজুৰ, শিশু ৰাজকুমাৰ বৰ ধুনীয়া, কিন্তু সকলো মাক দেউতাকে তেওঁলোকৰ শিশুক ধুনীয়া দেখে। আকবৰ became angry when he heard this. এই কথা শুনি আকবৰৰ বহুত খং উঠিল। How dare you say this, বীৰবল? তুমি এনেকৈ ক'বলৈ সাহস ক'ত পালা, বীৰবল? No child is more beautiful than my grandson. মোৰ নাতি ল'ৰাতকৈ ধুনীয়া শিশু ক'তো নাই। One minister then said. তেতিয়া এজন মন্ত্ৰীয়ে ক'লে, Tomorrow let us bring a child who we think is beautiful. অহাকালি আমি সকলোৱে লগত এজন এজন শিশু আনিম যাক আমি ধুনীয়া বুলি ভাবোঁ। Then we can judge for ourselves. তেতিয়া আমি নিজে নিজে বিচাৰ কৰিব পাৰিম। The next day, everybody brought a child to the court except Birbal. পিছদিনাখন বীৰবলৰ বাহিৰে সকলোৱে একোটিকৈ শিশু লগত লৈ আহিল। আকবৰ asked him. আকবৰে বীৰবলক সুধিলে, Why have you not brought a child? তুমি শিশুটি কিয় লৈ নাহিলা? Where is the child that is more beautiful than my grandson? সেই শিশুটি ক'ত যিটো মোৰ নাতি ল'ৰাতকৈ ধুনীয়া? I have found a child who is the most beautiful child in the entire country. মই এটি এনেকুৱা শিশু বিচাৰি পাইছিলোঁ যিটো এই ৰাজ্যখনৰ ভিতৰতে ধুনীয়া। The mother is refusing to let me bring the child to the court. কিন্তু শিশুটিৰ মাকে ৰাজপ্ৰসাদলৈ আনিবলৈ মোক আপত্তি কৰিছিল। She does not want strangers to cast an evil eye on her child. তেওঁ নিবিচাৰিছিল যে তাইৰ শিশুটিৰ ওপৰত অচিনাকি মানুহৰ কুদৃষ্টি পৰে। Replied Birbal. বীৰবলে উত্তৰ দিলে। To this, Akbar said, If this is so, we can go and see the child in disguise. যদি এনেকৈ হয় আমি ছদ্মবেশত গৈ শিশুটি চাই আহিব পাৰোঁ। So Akbar, Birbal and a few ministers disguised themselves and went to see the child.
সেয়েহে আকবৰ বীৰবল আৰু কেইজনমান মন্ত্ৰীয়ে ছদ্মবেশত শিশুটি চাবলৈ গ'ল বীৰবল led them to a small dirty hut where they saw a child playing on a heap of sand বীৰবলে এটা লেতেৰা সৰু জুপুৰিৰ ওচৰলৈ তেওঁলোকক লৈ গ'ল তাত দেখা পালে যে এটা শিশুৱে বালিৰ ওপৰত খেলি আছে all of them were shocked সকলোৱে দেখি আচৰিত হ'ল as they had never seen an uglier child তেওঁলোকে কেতিয়াও ইমান কুৎসিত শিশু দেখা নাই The child had a running nose শিশুটি এটা হেঙুন বৈ থকা নাক আছিল He had chicken pox marks all over his body আৰু তাৰ শৰীৰত মাজুৱাইৰ দাগ আছিল One of his eyes was half shut and was full of dirt আৰু শিশুটিৰ চকু এটা আধা জপোৱা আছিল আৰু গোটেই ধূলিৰে ভৰি আছিল আকবৰ was irritated and said আকবৰৰ বহুত খং উঠিছিল আৰু কৈছিল বীৰবল you call this child the most beautiful বীৰবল তুমি এই শিশুটোক বহুত ধুনীয়া বুলি কৈছা I hope God will forgive me আশা কৰোঁ ভগৱানে মোক ক্ষমা কৰিব but I have never seen an uglier child in my life কিন্তু মই মোৰ জীৱনত এনেকুৱা কুৎসিত শিশু দেখা নাই The child's mother overheard আকবৰ শিশুটিৰ মাকে আকবৰৰ কথা শুনি আছিল She was very angry তাইৰ বহুত খং উঠিছিল She picked up the child and screamed at আকবৰ তাই শিশুটি কোলাত তুলি লৈছিল আৰু আকবৰক ভৰভৰাই কৈছিল How dare you call my child ugly আপুনি মোৰ শিশুটি কুৎসিত বুলি ক'বলৈ সাহস ক'ত পালে He is the most beautiful child God could have given me ভগৱানে দিয়া সি মোৰ আটাইতকৈ ধুনীয়া শিশু Get out of here ইয়াৰ পৰা আঁতৰি যোৱা I don't want strangers to cast their evil eye on my child মই নিবিচাৰোঁ যে কোনোবা অচিনাকি মানুহৰ কুদৃষ্টি মোৰ শিশুটিৰ ওপৰত পৰে She wiped her child's face and kissed him তাই শিশুটিৰ মুখখন মুচি দিলে আৰু তাক এটা চুমা খালে Taking the child inside she closed the door আৰু শিশুটি ভিতৰলৈ লৈ গৈ তাই দৰজাখন বন্ধ কৰি দিলে আকবৰ finally agreed with বীৰবল আকবৰে শেষত বীৰবলৰ লগত একমত হ'ল He said তেওঁ ক'লে You are right বীৰবল তুমি শুদ্ধ বীৰবল All children seem beautiful to their parents সকলো মাক দেউতাকে তেওঁলোকৰ সন্তানক ধুনীয়া দেখে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে ধন্যবাদ